কালি যিখন নাগৰিক সংশোধনী বিল ধ্বনি হেৰিত পাছ কৰিলে বিজেপিয়ে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু বিল আছি থানা একদম স্পষ্ট কথাত আজি বিজেপি মুখ্য কাৰ্যালয়লৈ আমি গেলাকণি নিক্ষেপ কৰিছোঁ। অনাগত দিনত কিন্তু মুখামুখি বিজেপিৰ লগত যুদ্ধ হ'ব বিজেপি নেতাকৰ্মীৰ লগত আৰু বিজেপি নেতাকৰ্মী সেই যুদ্ধলৈ সাজু থাকক। আৰু যদি ইয়াত যিখিনি বঙালী মানুহ আছে কিন্তু তেওঁলোকৰ লগত আমি ইমান দিনে মিলা প্ৰীতিৰে আছিলোঁ, কিন্তু এতিয়া আমি মিলা প্ৰীতিৰে নাথাকিম। যদি হিন্দু বাংলাদেশী আইন গৃহীত হয় ইয়াত থকা বঙালী কিন্তু চব অসম এৰি পশ্চিমবংগ নহ'লে গুজৰাট যাব লাগিব। একদম স্পষ্ট কথা। নৰেন্দ্ৰ মোদীয়ে গুজৰাটত ৰাখক নহ'লে সৰ্বানন্দ সোণোৱালে নিজৰ ঘৰৰ বাউণ্ডেৰীত ৰাখক, কিন্তু খিলঞ্জীয়াৰ ভূমিত 1 ইঞ্চি মাটি কিন্তু বঙালীক এৰি দিয়া নহ'ব। একদম মুখামুখি যুদ্ধলে বীৰ লাচিত সেনাই বিজেপিক আহ্বান জনাইছে। যদি সাহস আছে বীৰ লাচিত সেনাৰ লগত মুখামুখি যুদ্ধলৈ আহক আপোনালোক। আৰু সৰ্বানন্দ সোণোৱালক মই আজি আছো সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে যিটো জাতীয় নায়ক উপাধি দিছিলে সেই উপাধিটো থৈ দিয়ক, খালি নায়কটো আঁতৰাই দিয়ক, জাতীয় নপুংসক আখ্যা দিয়ক। সৰ্বানন্দ সোণোৱালক জাতীয় নপুংসক আখ্যা দিয়ক, কিন্তু জাতীয় শব্দটো আপোনালোকে থৈ দিয়ক, কাৰণ তেওঁলোকে আমাৰ জাতিটোক বিকি আছে যে জাতিৰ শব্দটো থৈ দিয়ক, জাতীয় শব্দটো। আৰু সৰ্বানন্দ সোণোৱালক হাতযোৰ কৰি অনুৰোধ কৰা নাই, আপোনাক এটা কথা কৈছোঁ, কাইলে যেতিয়া বঙালী আহি আপোনাৰ ঘৰত সোমাব, আপুনিতো বিয়া পতাই নাই, আপোনাৰ দাদাহঁতৰ ল'ৰা ছোৱালী বঙালীক ক'বলৈ যেতিয়া বাধ্য হ'ব সেইদিনা গম পাব আপুনি নিজৰ অসম নামৰ মা এজনীক কেনেকে বাৰে 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 বলৎকাৰ কৰিলে। আপোনাৰ নিচিনা জাতীয় নায়কক হাজাৰবাৰ থুই থুই আৰু থুই।